এতিয়া দুপৰীয়া 1টা বাজিবলৈ হ'ল আৰু মই যাওঁ এতিয়া পাকঘৰলৈ। মায়ে অলৰেডি সকলোবিলাক বনাই ৰেডি কৰি দিলে, ভাত আৰু দালি মায়ে বনালে। এতিয়া মই বনাম ইলিচ মাছ আৰু ইলিচ মাছৰ ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ৰান্ধিবৰ বাবে কি প্ৰয়োজন হ'ব কৈ দিছোঁ। এইফালে আছে আপোনাৰ ইলিচ মাছ কেইপিচমান থৈ দিছোঁ, কেঁচা জলকীয়া 3টা, এইফালে পিঁয়াজ 1টা, ধনিয়া আৰু বিলাহী ইয়াত আছে 2টা, ইয়াত নহৰু আৰু আদা পিচি থোৱা আছে, আৰু এইফালে তিয়াই থৈ দিছিলোঁ গৰম পানীত সৰিয়হ আৰু শুকান জলকীয়া। এইকেইটা এতিয়া আমি পিচি ল'ব লাগিব। কেৰাহীখন গৰম হৈ গ'ল, ইয়াতে এতিয়া দি দিম মিঠাতেল। তেলটো গৰম হৈ গ'ল, ইয়াতে এতিয়া মই পিঁয়াজ দি দিছোঁ। অলপমান পিঁয়াজখিনি সিজাৰ পিছত ইয়াতে দি দিব লাগিব নহৰু আৰু আদা। দি দিছোঁ নহৰু আৰু আদা পিচা 1 চামুচ দি দিব। নহৰু আৰু আদাখিনি ৰঙচুৱা হ'লে আমি অলপ সিজাই ল'ব লাগিব। তাৰপিছত ইয়াতে দি দিম মছলাখিনি। নহৰু আৰু আদাখিনি অলপ ৰঙচুৱা হৈ গ'ল, ইয়াত মই এতিয়া দি দিম অলপ ধনিয়া 1 চামুচ আছিলে, এইফালে হালধি 1 চামুচ, জলকীয়া গুড়া ৰেড চিলি পাউডাৰ দি দিম 1 চামুচ, আৰু ইয়াত আছিলে জিৰা দি দিছোঁ 1 চামুচ। অলপ গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ, নহ'লে মছলাখিনি জ্বলি থাকিব, জ্বলি গ'লে খাবলৈ বেয়া লাগিব। গতিকে অলপ গেছৰ ফ্লেমটো মই কম কৰি এইখিনি অলপ সময় সিজিবলৈ দিম। মছলাখিনি ভালদৰে সিজি গ'ল, ইয়াত এতিয়া দিম 1 চামুচ নিমখ। আপোনালোকে নিমখ সোৱাদ অনুযায়ী দি দিব। ইয়াত এতিয়া কাটি লোৱা বিলাহীখিনি ইয়াতে দি দিম। বিলাহীখিনি অলপ সময় সিজিব দিব লাগিব। বিলাহীখিনি অলপ সিজাৰ পিছত ইয়াত এতিয়া সৰিয়হখিনি দি দিম। সৰিয়হখিনি যিখিনি পিচি থৈ দিছিলোঁ সেইখিনি ইয়াতে দি দিম। দেখিব আপোনালোকে গেছৰ ফ্লেমটো কিন্তু কমাই থ'ব। গেছৰ ফ্লেমটো কমাই সৰিয়হখিনি ভালদৰে সিজিব দিব লাগিব। আপোনালোকে 5 মিনিটমান সময় এইখিনি সিজাই ল'ব। বাকী থকা মছলাখিনিত অকণমান পানী মিহলাই এইখিনি দি দিম ইয়াতে। এতিয়া ভালদৰে লৰাই অকণমান সময় সিজিবৰ কাৰণে আমি এৰি দিম। ধৰি লওক আপুনি 5 মিনিটমান সময় এইখিনি সিজিবলৈ দিব। দেখিছে মছলাখিনি সিজি ৰেডি হৈ গ'ল, আৰু ইয়াত এতিয়া আমি দি দিম মাছখিনি ইয়াতে দি দিম। আচলতে মাছখিনি আপুনি যদি বিচাৰে অলপ হাফ ফ্ৰাই কৰি ল'ব পাৰে, মই কিন্তু হাফ ফ্ৰাই কৰা নাই, এনেকেই দি দিছোঁ। মাছখিনিৰ লগত এই সৰিয়হখিনি ভালদৰে মিহলাই দিলোঁ। এতিয়া অলপ সময় সিজিবলৈ দিম, অলপ ঢাকোন লগাই দিব অলপ সময়ৰ কাৰণে। 2-3 মিনিটমান সময় সিজাৰ পিছত ইয়াত অলপ পানী এড কৰি দিব লাগিব। আপোনালোকে কিন্তু লৰাওঁতে অলপ সাৱধান হ'ব, মাছখিনি নহ'লে ভাগি যাব। আৰু এইখিনি আপুনি 15 পৰা 20 মিনিটমান সময় সিজিবলৈ এৰি দিব। গেছৰ ফ্লেমটো কম কৰি থ'ব আৰু 15 পৰা 20 মিনিটমান সময় এইখিনি সিজিবলৈ এৰি দিব। গেছৰ ফ্লেমটো কম কৰি থ'ব আৰু 15 পৰা 20 মিনিটমান সময় এইখিনি সিজিবলৈ এৰি দিব। এইখিনি সিজে মানে মই আপোনালোকক এটা বস্তু দেখুৱাম। এইফালে মায়ে ৰ'দত শুকুৱাই থৈ দিছে বগৰী কেইটামান, যদি আচাৰ বনাওঁ। মই আচলতে ইমান বনোৱা নহয়, মায়ে এবাৰ বনাবলৈ বুলি ৰাখি থৈ দিছে বগৰীখিনি, যদি বনোৱা হয় নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই। মাছখিনিও খুব ভালদৰে সিজি গ'ল। এতিয়া ইয়াত অলপমান ধনিয়া দি এইখিনি এতিয়া নমাব পৰা হৈ গ'ল। এতিয়া মাছত কাটি লোৱা ধনিয়াখিনি দি আমি নমাব পৰা হৈ গ'ল। এইখিনি কোনো সময়ত দি দিছোঁ, এনেদৰে ধনিয়া দি এতিয়া আমি নমাই দিম। এয়া আমাৰ ইলিচ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল, চাব পাৰে। এতিয়া আমি খাই বৈ মেলি আজৰি হৈ গ'লোঁ, আৰু আজি আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ।